খুৰাতুল্য দাদা ভাই সবকে মই নমস্কাৰ যাচিছোঁ। আপোনালোকে আহিছে যে আপোনালোকে বহুমূলীয়া সময়ো দিছে আৰু ইমান ধুনীয়াকৈ পাৰিপাতিকৈ বহিছে। কাৰ্যসূচী আমাৰ আৰু যি কৰা হৈছে আপোনালোকে সহায় কৰিছে, ইয়াৰ কাৰণে আকৌ ধন্যবাদ যাচিছোঁ। আৰু ছাৰক মই প্ৰথমতে আৰু ধন্যবাদ যাচিছোঁ, যিহেতু তেখেতে মোক ক'বলৈ দুখাৰ ক'বলৈ সুবিধা দিছে। আৰু আমাৰ উপস্থিত হোৱা আমাৰ মিলিক বস্তিৰ আমাৰ পঞ্চানন দা, আমাৰ হামাইপুৰৰ জামাল দা আৰু পশ্চিম আমতলাৰ আমাৰ সত্যব্ৰত দাদা, আপুনিও আহিছে, বহুত ভাল লাগিছে। গতিকে সবকে নমস্কাৰ যাচিছোঁ। আৰু এই আমতলা বাবা, আমাৰ যে আমতলা গাঁৱটোৰ নামকৰণ যে এইটো হৈছে আমাৰ 1930 চনতে। গতিকে 1930 চনৰ পৰা যিহেতু জনাজাত আছিলে, আমতলা গাঁও আছে, নামকৰণ হৈছে। কিন্তু আজি এই নামকৰণ নামটো আমি একদম মানে এটা নাম এইটো কি কয় নামঘৰ বনোৱা হৈছে আৰু এটা আম গছৰ আগত মানে পূজা পাৰ্বণ দিয়া হৈছে। কিন্তু এই পূজা পাৰ্বণটো আমি প্ৰতি বছৰে হৈ আছিলে, কিন্তু জনজাত এনেকুৱা পপুলাৰিটি হোৱা নাছিলে। কিন্তু এতিয়াৰ পৰা এইটো একদম পপুলাৰিটি হৈ গ'ল, চুকে কোণে আমাৰ দেশৰ ৰাইজেও গম পাব। গতিকে এই ছাৰক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ এটা মানে কি, আমি কোনো এটা পূজা পাৰ্বণ কৰা আমাৰ হিন্দু ধৰ্মৰ এটা নীতি আছে। আমাৰ যদি পূজা আমাৰ সংস্কৃতি আছে, আমাৰ সংস্কৃতিক যদি আমি ৰাখিলেহে এই জাতি ধৰ্মটো বাচি বনাব লাগে। গতিকে আমি এইটো পূজা কৰা হৈ আছে, বহুত ভাল কথা। তেতিয়া আমাৰ অহা প্ৰজননীসকলে গম পাব, তেওঁলোকেও জানিব, পূজা পাঠ কৰিব। আৰু ইয়াৰ নামতে ছাৰে কৈছে অলৰেডি কিবা কিবি ৰাইজৰ সহযোগ সহায় লাগিব। গতিকে ৰাইজে সহায় সহযোগ যে নাই, ৰাইজে নাম জোকাৰিলে নৈ বৈ যায়। গতিকে চবে সহায় নিশ্চয় কৰিব। ছাৰ আপুনি মানে চিন্তা নকৰিব। নেক্সট যদি পঞ্চায়তে যদি ধৰে ঠিক আছে, নধৰে আকৌ তাৰ পাছত পঞ্চায়ত আকৌ আহিব, নিশ্চয় ধৰা হ'ব। চৰকাৰ আছে, আমাৰ MLA মহাশয় ডাঙৰীয়া আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতেও আমাৰ এই মন্দিৰ ইয়াৰ কাৰণে তেওঁলোকে বহুত সঁহাৰি জনাই আছে। প্ৰতি বছৰে তেওঁলোকে নয়া নতুন স্কিম ধৰি আছে, নিশ্চয় হ'ব। আৰু আমি মিলিজুলি থাকিবহে লাগে। মিলিজুলাৰ এটা একদম ভাল এটা নিদৰ্শন ইয়াত দেখুৱাইছে যে আমতলাতে বহুতো জাতি আছে, ধৰ্ম ভাষা কি হোৱাৰ নিৰ্বিশেষেও আমি চবেই মিলি থাকি আছোঁ। মিলি থাকিলেহে উন্নতি হয়। গতিকে এইটো বহুত ভাল কথা। আমাৰ এইটো চবেই জাতি ধৰ্ম যিমানে হওক, আমতলা নামকৰণ এটা গাঁও যে হৈছে, চবৰ সহায় সহযোগ লৈয়ে হৈছে আৰু চবে আগবাঢ়ি আছে আৰু নিশ্চয় চবে কৰিব। ইয়াত আৰু বেছি মানে খুব কাজিয়া ভেজালটো নহ'বই, কাৰণ যি ধৰ্মই হওক তেওঁলোকে নিজৰ এটা ঠাইৰ নামটো লাগে, নামকৰণটো লাগে, তেতিয়াহে এইটো গৈ উন্নতি হয়, দেশ উন্নতি হয়। আৰু দেশৰ এটা উন্নতি হোৱাৰ এটা পদক্ষেপ হ'ল প্ৰথম গাঁও হ'ব লাগে। গাঁৱৰ পৰা পঞ্চায়ত হয়, পঞ্চায়ত হ'ল আঞ্চলিক পঞ্চায়ত, আঞ্চলিক জিলা পৰিষদ, জিলা পৰিষদ আমাৰ হয় MLA হয়, আৰু এনেকুৱা গৈ একদম দেখো হয়। গতিকে আৰম্ভণিৰ পৰা যেতিয়া হৈছে, নিশ্চয় ছাৰটো বহুত ধুনীয়া হ'ব। আমাৰ মিলিক বস্তি গাঁও পঞ্চায়তৰ ভিতৰত আমতলা গাঁওটো বহুত পৰিষ্কাৰ ধুনীয়া আছে, আমি দেখি আছোঁ, বহুত পৰিষ্কাৰ ধুনীয়া আছে। ইয়াত একদম বহুত ভাল লাগে। আৰু অলৰেডি MLA ছাৰেও ধৰি লৈছে আমাৰ আমতলা গাঁৱতো কি কয় ৰাস্তা ঘাটটো এতিয়া CC ব্লক হ'ব, পকা হ'ব। গতিকে বহুত ভাল কথা। গতিকে দিনে দিনে উন্নতি হৈ আছে, বহুত ভাল কথা। আৰু ইয়াত আপোনালোকে চবেই আহিছে, বেছি নকওঁ ছাৰ, আহিছে, সহায় সহযোগ নিশ্চয় আগবঢ়াব লাগিবই, ধৰ্মৰ প্ৰতি কৰিবই লাগিব। যিহেতু আমাৰ এইটো কৰ্তব্য ধৰ্ম, আমাৰ এইটো কৰিবই লাগিব, আমি কৰিম, চবে কৰিব। আৰু চবে আপোনালোকে আহিছে, বহুত ভাল লাগিছে। আৰু ইয়াত উপস্থিত হোৱাত আপোনালোকে বহুত সময় অতিবাহিত কৰি আছে, বহুত দুখ কষ্ট পাই আছে। গতিকে ইয়াত ধৰ্মৰ নামত, পূজা পাৰ্বণ নামত চব দুখ দূৰ হৈ যায়। ভগৱানে চব অন্তৰৰ মানে যিমান মনৰ দুখ থাকে নহয়, চব হৈ যায়। কাৰণ ঈশ্বৰৰ সন্তান আমি আছোঁ। ঈশ্বৰেহে ইচ্ছা কৰিলে আমাক কেনেকৈ বচাব লাগে, কেনেকৈ চলাবলৈ, তেওঁৰ ওপৰতে আমি নিৰ্ভৰশীল। আৰু আমাৰ ইয়াত যে তেওঁলোকে যে আমাৰ আমাৰ যে ভূমিদাতা আছে,
তেখেতৰ ল'ৰা অলৰেডি চাকৰি পাইছে এই বাবাৰ শক্তি আছে গতিকে তেওঁলোকক চাকৰিও দিছে আৰু তেওঁলোকে নিশ্চয় প্লানিং এটা কৰিছে যে ইয়াৰ কাৰণে কৰিব কিয় কৰিব তেওঁলোকৰ অন্তৰত ঈশ্বৰে জিকিব পাৰিছে গতিকে তেওঁলোকৰ এটা শ্ৰদ্ধা ভক্তি আহিছে আৰু তেওঁলোকে এই মন্দিৰৰ আৰু বৃদ্ধি আৰু কমিউনিটি হল বা আৰু উন্নত মন্দিৰ বনাব গতিকে তেওঁলোককো মই ইয়াৰ পৰা ধন্যবাদ যাচিছোঁ তেওঁলোকৰ এই চিন্তা ভাৱনাক লৈ মই নমস্কাৰ যাচিছোঁ আৰু তেওঁলোকৰ কাৰণে মই ভাবোঁ আৰু ভূমিদাতা আৰু তেওঁলোকে যে পদক্ষেপ লৈছে ইমান ধুনীয়া আৰু আমাৰ ছাৰ যে তেখেতে লিখক আছে তেওঁ লিখেও বহুতো সাহিত্য ধৰণৰ পুথি লিখিছে কবিতা বা কাহিনী লিখিছে ছাৰে হয়তো মণিপুৰী ভাষাত লিখিছে না অসমীয়াত লিখিছে মই ক'ব নোৱাৰোঁ কিন্তু ছাৰৰ পদক্ষেপ যে ছাৰে নিজৰ ধন ইয়াত দিন তেওঁ মন্দিৰটো আজি সাজিছে গতিকে ছাৰক আৰু একেলগে চবক মই ধন্যবাদ যাচিছোঁ আমতলাৰ বাবাক জয় ধ্বনি এটা দিব লাগে আমতলা বাবা কি জয় আমতলা বাবা কি জয় আমতলা বাবা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ধন্যবাদ ছাৰক বহুত ধন্যবাদ এতিয়া বাইদেউ যাবলৈ লৈছে এই চেগতে এটা মানে কথা মনলৈ আহিছে ৰাইজে নখ জোকাৰিলে নৈ বয় এই সংক্ৰান্তত আমাৰ সভাপতি মহোদয়ৰ আদেশক্ৰমে আমাৰ আলোচনা এটা আজি প্ৰস্তাৱ ল'ব লাগে প্ৰস্তাৱটো হৈছে আমাৰ মিলিক বস্তি পঞ্চায়তৰ আদৰণি তোৰণ এটা আজি আমি প্ৰস্তাৱ লোৱা হ'ব ইয়াত মোৰ দেখাত 8টা জনগোষ্ঠী বসবাস মিলিক বস্তি পঞ্চায়ত যেনেকৈ মণিপুৰী বিহাৰী কাৰ্বি নেপালী তেনেকৈ আপোনাৰ ইছলাম ধৰ্ম আদিবাসী 8টা বসতি সেইকাৰণে আমি ৰামপুৰতে হওক চাৰ্কল অফিচাৰ আমাৰ লগত ভাল চিনাকি আছে এটা আদৰণি তোৰণ বনাম ডাঙৰকৈ আদৰণি তোৰণ তাতে ৰাইজৰ নখ জোকা মানে বাইদেউ কিবা এটা দিব লাগিব ময়ো কিবা এটা দিম আজি আপোনালোকে অৱগত কৰিছোঁ আমাৰ প্ৰেচিডেণ্ট ছাৰেও কিবা এটা দিব ৰাইজে নহয় তেনেকৈ আমাৰ চাকৰিয়াল বহুত আছে মিলিক বস্তি সকলোৱে মিলি পেলাই আমি আদৰণি তোৰণ বনাব লাগে নে নালাগে মোৰ মতে লাগে তেনে সাতটা কৰি দিব লাগে ৰাইজ লাগে আদৰণি তোৰণ এটা বনাই ল'ম তাৰ উদাহৰণ মই আপাৰ আছাম যোৰহাটত গৈছিলোঁ তাতে এখন সৰু গাঁও এই যে আপোনাৰ যোন নেকি যে কি বুলি কয় সিহঁতক কি বুলি কয় ভুটিয়া নে কি কয় যে আপোনাৰ বুলি কয় অসমীয়া মোক কাজ কৰে মই খুন্দি দিওঁ এই যোৰহাটত এটা গাঁও আছে সৰু গাঁও সিহঁতক কি ভুটিয়া নে কি কয় লাইভ ফৰ্মুটে কাটো লাইভ ফৰ্মুটে মানে সিহঁতক লাইভ ফৰ্মুটে বুদ্ধ বিহাৰ বৌদ্ধ ধৰ্মৰ লোক সেই গাঁওখনত মানে IS অফিচাৰ IPS SCS তাৰপিছত এক্সাইজ মানে ইমান চাকৰিয়াল ঘৰে ঘৰে আৰু সিহঁতে চাংঘৰত থাকে কিন্তু তাত বৌদ্ধ বিহাৰ থাকে মানে তাতে গাড়ী কথাটো বাদ দিয়ক এটা সভা বহিলে কিমান তাতে তোৰণ এটা বনাইছে ন আপোনালোকে ক'ব অসমৰ জাপি তাপি লগাই এই ৰাস্তাৰ সিপাৰে বনাবলৈ খুব বেছি 1 লাখ 1.5 লাখ টকা 1-1.5 লাখ টকা খৰচ হ'ব ইমান ধুনীয়া তাৰ পৰা মোৰ মনলৈ প্ৰশ্ন আহিছে যে আমতলা ঐতিহাসিক সংৰক্ষণ সমিতি হৈ আপোনালোকক অনুৰোধ ৰাখিছোঁ যে আমাৰ মিলিক বস্তি পঞ্চায়তৰ আদৰণি তোৰণ বনাব লাগে এই ৰাইজে নখ জোকাৰি তাৰ মাজতে সকলোৱে যি কিঞ্চিত পাৰে দিব আৰু যি বেছি পাৰে সিহঁতে মিলি পেলাই এটা আমি লিখি ল'ম যাতে বাইদেউ সময়তে MLA মাটি পিঠাটো কাটাই দিয়ে বা DC ছাৰ মাটি পিঠা কাটাই দিয়ে সেইটো আমি সময় ল'ব সেইকাৰণে আজি আপোনালোকে প্ৰস্তাৱ ল'ব দিয়াৰ কাৰণে ভাল লাগিছে ইয়াকে কৈ বাইদেউ মুখ্য অতিথি হিচাপে আমি আসন এৰিবৰ কাৰণে উপায় নাই আমি এৰিছোঁ ধন্যবাদ এটা গ্ৰুপ ফটো এটা হ'লে চেলফি বাইদেউ আহক লৈ ফোন লৈ কওক বাইদেউ ইয়াতে হওক চেলফি এখন ছাৰ আপুনি বাইদেউৰ লগত মামুল আহক ফটো camera sega dum lo sio camera am nam ngo da city dum video da chakra মামুল আহক dum ja bari ja kan sio asio photo lo ga dina asio photo lo photo mo Jangan marah. Aja lah, kami mandi pun gini. Pokoknya apa, hanya kau hati orang thakil bhalu boni ki. Hanya kau hati. Kau mau deh, ya tahu, duta ho kyo. Duta dio. দুটা Bagus, ধন্যবাদ।
Thank you. বাইদেউ ছাৰ ধন্যবাদ ছাৰ। কিন্তু পিছৰ ইলেকশ্যন নেখেলিব পাৰিব কিবা এটা কৰি দিয়ক আমি আপোনাৰ লগত আছোঁ আদৰণি তোৰণ এটা বনাম ঠিক আছে। তোমাৰ নাম লিখিব নাম প্ৰমাণে চাব মিলি বসি আদৰণি তোৰণ হ'ব প্ৰচেছ এটা কৰিম। মানে পাঞ্জাব পটি পাৰ হৈ যাব বাইদেউ